Hello everyone, কি খবৰ আশা কৰিছো আপোনালোক বহুত বেছি ভাল কৈ আছে আৰু আজি আকৌ এটা হ্যান্ড এমব্ৰইডাৰী ভিডিও লৈ আহিছো চাদৰ মেখেলা এযোৰ এমব্ৰইডাৰী কৰিবলৈ লৈছো ৰিবনেৰে আৰু তাৰ আগতে মই আনবক্সিং কৰি আছো এয়া চাদৰ মেখেলা এযোৰ ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো চাদৰ মেখেলা এযোৰ এখন হৈছে চাদৰখনিয়া মই ভবাতকে বহুত বেছি মানে আৰামদায়ক হ'ব ইমান ভালকে আহিব বুলি মই ভবাই নাছিলো আৰু খুব কোমল হয় চাদৰ মেখেলাযোৰ ভাল লাগিছে সুতে বহুত ভাল লাগিছে আৰু আইৰন কৰি ললে আৰু বেছি কোমল হ'ব আৰু ভাল হ'ব আগতেও মই এনেকুৱা এযোৰ চাদৰ মেখেলাত গ্ৰে কালাৰৰ চাদৰ মেখেলাত এমব্ৰইডাৰী কৰিছিলো খুব আৰাম লাগিলে মানে এদিন পিন্ধিছিলো হেয়াই আৰু এতিয়া ফ্ৰেম লগাই লৈছো এতিয়া এমব্ৰইডাৰী কৰি যাম কেনেকৈ এমব্ৰইডাৰী কৰো চাই যাওঁ বলক আৰু এমব্ৰইডাৰী কৰিবলৈ মই প্ৰথমতে আক মাৰি লৈছো এয়া এনেকৈ সাৰ্কেল শেপত মই দুটা সাৰ্কেল শেপ ভিতৰৰ ফালে আৰু বাহিৰৰ ফালে মানে আক মাৰি লৈছো এতিয়া ফুল এপাহ চিলাই যাম ফুলপাহ কেনেকৈ চিলাও চাই যাওঁ বলক আৰু আজি এই ফুলপাহ বহুত আনকমন হ'ব আৰু ইউনিক হ'ব আশা কৰিছো আপোনালোকে এই ফুলপাহৰ ভিডিওটো চাই ভাল পাব তেতিয়া ফুলপাহ চাই যাওঁ বলক কেনেকৈ চিলাইছো ৰিবনডাল হৈছে বেবি পিংক কালাৰৰ ৰিবন সৰু সাইজৰ এই ৰিবনডালেৰে এই ডিজাইনটোত মই চিলাই গৈ আছো এয়া প্ৰথমটো পাহ মই চিলাইছো আৰু মই চিলাওতে খুব বেছিকে ৰিবনডাল টানি দিলো বহুত বেছিকে ভিতৰৰ ফালে সোমাই গল আৰু এটো বেজিয়েদি অলপমান উঠাই দিবলৈ চেষ্টা কৰিছো আৰু এতিয়া সেকেন্ড পাহ পেটেল মই চিলাম আৰু আজি হৈছে মেৰ 30 তাৰিখ আৰু কাইলে হ'ব জুনৰ 1 তাৰিখ কাইলে মই ভিডিওটো আপলোড কৰিম আৰু খুব চৰচৰাই আছে আমাৰ মানে গোলাঘাট দেৰগাঁও ফালে খুব বৰষুণ দি আছে কিদিন 3 দিন মান হ'ল বৰষুণে দি আছে প্ৰবলেম হৈছে মাতটো মানে খুব চৰচৰাই আছে তথাপিও মই ভিডিও বনাইছো আৰু এনেকে আজি হলো হ'ব আৰু সেকেন্ড পাহ পেটেল চিলাই ললো এতিয়া 3 নম্বৰ পাহ পেটেল মই চিলাম এনেকে মানে এই গোল অংশটো ভৰি নোযোৱালৈকে মই এই ডিজাইনটোতে চিলাই গৈ থাকিম এই ফুলপাহৰ মই চিলাই মানে একেপাহ ফুলতে 3-4টা লেয়াৰ মই চিলাই যাম প্ৰথম অংশটো এই ডিজাইনটোতে চিলাই যাম গোলকে আৰু আজি এই ফুলপাহ প্ৰথমৰ পৰা শেষলৈ খুব ধুনীয়াকৈ মই শিকাই যাবলৈ চেষ্টা কৰিম এই ফুলপাহ মানে কেনেকুৱা ধৰণে মই চিলাইছিলো হেতু কাৰণে অলপ দীঘলীয়া হ'ব ভিডিওটো লাষ্টত ফুলপাহ বহুত ধুনীয়া হ'ব চাই যাব ভালকে কেনেকৈ মই এমব্ৰইডাৰী কৰিছিলো এই ফুলপাহ এতিয়া 4 নম্বৰ পেটেলটো চিলাইছো একেবাৰে গোলগিটা যে দিছো সাৰ্কেল শেপ গিটা দিছো সমানে চিলাই যাব লাগিব তেতিয়া অলপমান তেৰা বেকা হলে মানে ফুলপাহৰ গোল অংশটো নাথাকিব বেয়া হৈ যাব দেখিবলৈ আৰু বেজিৰ আকটোৰে মই ধুনীয়াকৈ মিলাই লৈছো আমি কাপোৰ এযোৰ এমব্ৰইডাৰী কৰি নিবলৈ ডাইৰেক্টলি এমব্ৰইডাৰী কৰি নিবলৈ যিমান সহজ হয় তাতকেও জটিল হয় কেমেৰাৰ সন্মুখত এমব্ৰইডাৰী কৰিবলৈ কোন সময়ত কি হৈ যায় মানে ভালকে চাই থাকিব লাগে হেবোৰ চাওতে মেলুতে অলপমান ফুলবোৰ তেৰা বেকাও হৈ যায় হেতু আপোনালোকে ইগনোৰ কৰিব কাৰণ এই ফুলপাহ মই কাটি কুটি এডিট কৰি 10 মিনিটৰ ওচৰা-ওচৰি হৈছেগে আৰু এডিট নকৰাকে চাইছো মই 40-45 মিনিট মান লাগিছে ফুলপাহ এমব্ৰইডাৰী কৰিবলৈ আৰু বেলেগ এপাহ ফুলো মই চিলাই চাইছো কেমেৰা নকৰাকে 20 মিনিট 30 মিনিট তেনেকুৱা লাগিছে বহুত টাইম খাই দিয়া আচলতে কেমেৰাৰ সন্মুখত এনেকে এমব্ৰইডাৰী কৰিলে আৰু তেৰা বেকাও হৈ যায় কিছুমান কেমেৰালে চাওতে নিজৰ ফুলপাহলে চাই থাকোতে তেৰা বেকা হৈ যায় আৰু ইয়া চিলাই গৈ আছো এই ফুলপাহৰ ইয়া লাষ্টৰ খিলা পেটেল হ'বগে ইয়া চাওক এনেকে চিলাই নিলু গুটে ফুলপাহ সম্পূৰ্ণকে দেখুৱাবলৈ চেষ্টা কৰিছো ফুলপাহ কেনেকুৱা ধৰণে মই চিলালো আৰু এতিয়া লৈ লৈছো বগা ৰঙৰ ৰিবন এডাল এয়া চাওক বগা ৰঙৰ ৰিবনডালেৰে মই যে ফুলপাহ
চিলাইছিলোঁ ফুলপাহ চিলোৱাৰ ফুলপাহৰ আগটোত মই এনেকৈ নি আগটোৰ পৰা নি এই গোল অংশটোত মই এনেকৈ চিলাই দিম আৰু দেখিছে যে কাষতে গিফ্ট দি সেই একে ধৰণে গোল অংশটোত ফুলপাহৰ পৰা আনি গিফ্ট দি একে ধৰণেৰে মই গোটেই চাৰ্কেল শ্বেপটো ৰাউণ্ডকৈ চিলাই নিম এয়া চাওক দেখিবলৈ ফুলপাহৰ আকাৰ লৈছে ৰিবনবোৰ মই সমানকৈ মিলাই যাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা ধৰণেৰে কৰি ল'লে ৰিবনডাল ভালকৈ ফুলপাহৰ আকাৰ লয় সেইটো কাৰণে A to Z মই আপোনালোকক দেখুৱাইছোঁ আৰু এই ফুলপাহৰ এইখিলা লাষ্টৰ পেটেল হ'ব সমান পৰিমাণত মই এই গোল অংশটো ভৰ্তি কৰি ল'লোঁ মাজতে গিফ্ট দি লৈছোঁ দেখিবলৈ খুব মৰম লাগিছে বগা আৰু পিংক কালাৰ আৰু এতিয়া অলপ ডাঙৰ সাইজৰ ইয়েলো কালাৰৰ ৰিবন এডাল লৈ লৈছোঁ এই যে মাজত গিফ্টবোৰ দেখিছে যে এই গিফ্টবোৰৰ মাজেদি আনি মই ৰিবনডাল এনেকৈ চিলাই যাম অকমান বগা ৰঙৰ ৰিবন চিলাইছিলোঁ যে অকমান ওপৰত দিম দেখিবলৈ তেতিয়া ফুলপাহ আৰু অলপমান ডাঙৰ হ'ব অকমান দীঘলকৈ ৰিবনডাল দি এতিয়া চিলাই যাম মাজে মাজে আনি মাজৰ পৰা আনি ৰিবনডাল ওপৰৰ ফালে চিলাই দিম দেখিবলৈ গোলকৈ ফুলপাহৰ আকাৰ ল'ব চাওক ইপাহৰ পিছত ইপাহ এনেকৈ লাইন বাই লাইন মই চিলাই গৈ আছোঁ আৰু এইখিলা লাষ্টৰ পেটেল হ'ব দেখিবলৈ এয়া চাওক এনেকুৱা লাগিছে দেখিবলৈ ফুলপাহ সম্পূৰ্ণ হোৱা নিচিনাই লাগিছে তথাপিও আৰু দুবাৰ চিলাব লাগিব তেতিয়াহে ফুলপাহ সম্পূৰ্ণকৈ ফুটি উঠিব ফুলপাহৰ নিচিনা লাগিব দেখিবলৈ আৰু ৰাণী পিংক কালাৰৰ ৰিবন লৈ লৈছোঁ সৰু সাইজৰ এই যে মাজতে হোল এটা দেখিছে যে বেবী পিংক কালাৰৰ ৰিবনে চিলোৱা ফুলপাহৰ মাজত এনেকৈ তলফালৰ পৰা মই ৰিবনডাল উলিয়াই লৈছোঁ আৰু এতিয়া মই এই মোৰ যে আঙুলিকেইটা দেখিছে যে এই আঙুলিকেইটাত সমানকৈ মই জোখ এটা লৈ লৈছোঁ দুটা আঙুলিৰ জোখ লৈ এই ডিজাইনটোত মই এনেকৈ চিলাই যাম চিলাই ৰিবনডাল গৈ আছোঁ আৰু চিলাই সম্পূৰ্ণ হোৱাৰ পাছত এই হোলটোত মই বেজিটো তলৰ ফালে এনেকৈ ভৰাই দিম চাওক ৰিবনডাল এইফালে ভৰাই দিছোঁ এয়া দেখিবলৈ ফুলপাহৰ লুকটো চেঞ্জ হৈ গ'ল আৰু সেই একে ৰিবনডালেৰে মই এটা ডিজাইন দিম পাত নহয় পাতৰ আকাৰত এই ৰাণী পিংক কালাৰৰ ৰিবনেৰে এনেকৈ দুখিলাকৈ মই এনেকৈ পেটেল চিলাই যাম
কাপোৰযোৰৰ লগত মিলি পৰাকে সাজি পৰাকে মই মানে ৰংবোৰ চুজ কৰিছোঁ এয়া এই ফুলপাহ সম্পূৰ্ণ হৈ গ'ল চাওক এই ফুলপাহ সম্পূৰ্ণ হৈ গ'ল আৰু যেহেতু ফুলপাহ বহুত দীঘলীয়া হৈছে সেইটো কাৰণেই গোটেইখিনি নেদেখুৱালো আৰু এই ফুলপাহৰ ওপৰত চাওক অকমানিকে এপাহ বগা আৰু গুলপীয়া ৰঙৰ ৰিবনেৰে ফুল কৰি দিলোঁ আৰু এইফালে তিনিপাহ ফুল সৰু সৰুকে বগা ৰঙৰ গুলপীয়া ৰঙৰ ৰিবনেৰে চিলালোঁ আৰু এইফালে হালধীয়া ৰঙৰ ডাঙৰকে আকৌ একে সেম ফুল এপাহ চিলাই সৰু সৰুকে হালধীয়া ৰঙৰ ৰিবনেৰে চিলাই দিলোঁ আৰু সূতাৰে এনেকে ডিজাইন কৰি দিছোঁ চাওক এনেকুৱা লাগিছে আকৌ তাৰ তলৰ ফালে বগা ৰঙৰ আৰু গুলপীয়া ৰঙৰ ৰিবনেৰে চিলাই দিলোঁ ডালৰ আকাৰবোৰ দিছোঁ বগা ৰঙৰ ৰিবনেৰে যেহেতু মই সেউজীয়া ইউজ কৰা নাই আৰু সেম আকৌ একে এপাহ ফুল চিলাই আৰু আকৌ তলত সৰুকে বগা অকমানিকে ফুল এপাহ চিলাই আকৌ তলত সেম এপাহ ফুল চিলাই আকৌ সৰু সৰুকে দিলোঁ বুকে নিচিনা হৈছে দেখিবলৈ এই ফুলপাহৰ ডিজাইনটো বুকুৰ ওচৰত থাকিব গেৰ ডিজাইন হ'ব দেখিবলৈ চাও কেনেকুৱা লাগিছে ডিজাইনটো খুব ভাল লাগিছে আকাশী ৰঙৰ চাদৰ মেখেলাযোৰত এই ৰংগিটা খুব ধুনীয়াকৈ ফুটি উঠিছে দেখিবলৈ এনেকুৱা লাগিছে আনকমন ডিজাইন হয় এই ডিজাইনটো আৰু এইখন হৈছে চাদৰখনতো মই এই ডিজাইনটো ইউজ কৰিছোঁ আৰু একে সেম ফুল দি থৈছোঁ আৰু মাজে মাজে এটা লাইন লাইন দি পিনি বগা আৰু গুলপীয়া ৰঙৰ ৰিবনেৰে চিলাই দিছোঁ চাদৰখনত ডাঙৰ ডাঙৰকৈ দুপাহ ফুল এড কৰিছোঁ আৰু সাইডত মই এনেকৈ লাইন লাইনকৈ তিনিটা লাইন দি এনেকে ৰিবনেৰে চিলাই দিছোঁ এখন হৈছে চাদৰখন আৰু চাদৰখনৰ কাষে কাষেৰে পটি লগোৱা নাই মই আৰু এনেকে এমব্ৰইডাৰী কৰি দিছোঁ সাইড পাৰি লগোৱা নাই এনেকে সূতাই দি ৰিবনেৰে এমব্ৰইডাৰী কৰি দিছোঁ আৰু এইটো বুকুৰ ওচৰত থাকিব এপাহ ফুলপাহ দেখিবলৈ ফুলপাহ আকৌ দেখুৱাই দিছোঁ এনেকুৱা লাগিছে আৰু গোটেই চাদৰখনতে মই সূতাৰে মানে এংকৰ গুলি আৰু ৰিবনেৰে এই ডিজাইনটোতে চিলাই দিছোঁ গিফ্ট দি এনেকৈ চিলাই দিছোঁ সম্পূৰ্ণ চাদৰখন এখন এনেকৈ মেলি মেলি দেখুৱাই দিছোঁ অকমানকৈ এয়া এখন হৈছে চাদৰখন এয়া চাওক এখন চাদৰখন হয় আৰু দহি কৰিছিলোঁ ৰাণী কালাৰৰ সূতাৰে দহিবোৰ এনেকুৱা লাগিছে দেখিবলৈ আৰু এখন চাদৰখন এনেকৈ মেলি দেখুৱাই দিছোঁ এয়া চাওক দহিবোৰ আৰু এখন মেখেলাখন এনেকৈ এইটো ডিজাইনতে ফুলকিপা চাদৰ আৰু মেখেলাৰ ডিজাইনটো একেই কৰিছোঁ সিম্পলত ৰাখিছোঁ চাদৰ মেখেলাযোৰ যেহেতু আহিবলগীয়া দিনকেইটা খুব গৰম হ'ব আৰু সেইটো কাৰণে মই এই কালাৰটোত খুব পাতল কালাৰ মই এড কৰিছোঁ ইয়াত আৰু সেইটো কাৰণে খুব কম ফুল দিছোঁ আৰু লাইট কালাৰৰ মানে কাপোৰযোৰ চিলালোঁ এনেকৈ মানে কাপোৰযোৰৰ ওপৰত ৰংবোৰ মিলিব লাগিব মই ভাবিলোঁ এই ৰংকেইটা বেছি ভাল লাগিব আৰু ফোন কেমেৰাতকৈ ৰিয়েলকৈ কিন্তু আকাশী ৰং পাতল আকাশী ৰঙৰ হয় কাপোৰযোৰ বহুত ধুনীয়া লাগিছে আৰু এই ফুলপাহৰ ডিজাইনটো মোৰ ইমান ধুনীয়া লাগিছে সেইকাৰণে আপোনালোকক মই বাৰে বাৰে দেখুৱাই আছোঁ আৰু চাদৰ মেখেলাযোৰ চাওক এইযোৰ এনেকৈ মই বিচনাত মেলি দেখুৱাইছোঁ এখন চাদৰখন দহিবোৰ সেয়া এনেকৈ দেখুৱাইছোঁ দেখিবলৈ এনেকুৱা লাগিছে চাদৰ মেখেলাযোৰ নতুন কোনোবাই ৰিবন এমব্ৰইডাৰী শিকিব বিচাৰে যদি মোৰ ভিডিঅ' চাই আপোনালোকে শিকিব পাৰিব মই প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰোঁ ফুলবোৰ চিলাওঁতে আৰু কেইকপিমান ফটো উঠিছিলোঁ কোৱাৰ্টাৰ ৰুমতে মোক দেখিবলৈ এনেকুৱা লাগিছে এই ব্লাউজটো যে মই বহুতবাৰ পিন্ধিছোঁ তথাপিও আজিও পিন্ধিবলগীয়াই হ'ল যিহেতু মই ব্লাউজটো চিলোৱা নাই খুব লৰালৰিকৈ চাদৰ মেখেলাযোৰ চিলালোঁ আৰু দহিবিলাকৰ লগত মোৰ ব্লাউজটোৰ ৰংটো মিলি গৈছে আৰু অলপ অলপ মই ৰাণী কালাৰৰ ৰিবন এড কৰিছিলোঁ সেইটো কাৰণে এই ব্লাউজটোকে মই পিন্ধি ল'লোঁ আৰু মোক দেখিবলৈ এনেকুৱা লাগিছিলে ৰুমতে মই চাদৰ মেখেলাযোৰ পিন্ধি ফটো উঠিলোঁ এয়া মই আৰু মোৰ এই ভিডিঅ'টো নতুন কোনোবাই চাই আছে যদি মোৰ চেনেলটোত প্লিজ সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো দবাই দিব
আৰু আজিলে ভিডিওটো ইমানতে সামৰণি মাৰিবলৈ লৈছো আপোনালোকে মোক ইমান সময় দিয়াৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকে মোক ইমান মৰম দিছে আৰু আপোনালোকে যতে থাকক সদায় হাঁহি থাকক সদায় সুস্থ থাকক সদায় ভালকে থাকক হেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আজিলে আহিছো থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই